गोलपारा बीटी कॉलेजर अध्यक्ष महोदय श्रद्धा सार्वजनिक प्रथम और द्वितीय वर्षर समूह परीक्षार्थी आज प्रथमबार कारण मैं दायित्व उठाते बुकुखन कपिसे मोर लाइफत बुकु कपा नाছিল और ये बुकु कपार कारण मैं सारक आपत्ति कर 2 मिनिट समय मैं लो कारण ये मोर कारण खूबे दरकार आछिल जो 2टा बছर बहुत तिता मिठा अभिज्ञतार एखन कलेजत आछिल प्रतिजन व्यक्तिर लगत मैं ओतप्रोतभावे जड़ित आछिल तारे बहुत तिता मिठा कथा रही गई किछु अलग कब नारे बहुत वेदना भर थी जा आज अनुभव होइसे आइनस्टाइनर आपेक्षिकतावादर सूत्रটো जियर ओसरत अलप समय बहिले बहुत समय बहि थका जेन लागे और एजन धुनिया छोवालीर ओसरत बहु समय बहि पेलाइओ कम धारणा है ये मात्र जेन बहिलो ये आछिल आइनस्टाइनर आपेक्षिकतावादर सूत्र और आज जेतियाई मंचर पर शेषबार कथा कै पे नामिम সেই सूत्रটো प्रযোज्य हुआ जेन अनुभव हम जेतिया प्रथम वर्षत आहिছিলো धारणा হৈছিল दिनपुर किय ना जाए और सेकेंड इयरत आहि पेলাই धारणा हल दिनपुर किय गल पार्थक्य সেইখিনিয়ে मैं प्रथम वर्षर समूह परीक्षार्थीসকলক যিমান দূৰ তেওঁলোকৰ লগত জড়িত হৈছোঁ तार ভিতৰত যদি কোনো ভুল ভ্ৰান্তি হৈ থাকে প্লিজ সেই ভুল ভ্ৰান্তি আপোনালোকে মনত নাৰাখিব আপোনালোকৰ লগত হয়তো এটা বছৰহে আছো দ্বিতীয় বৰ্ষৰ প্ৰতিজন ব্যক্তিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ তাৰ আগতে আমাৰ ছাৰ বাইদেউসকলৰ লগত যিখিনি জড়িত হৈ আছো एजन कि पोৱা নাছিল এইখন কলেজত কি নাছিল মোৰ এখন সংখ্যাৰ এখন নিজে কৰি লোৱা সংখ্যাৰ আছিল যত প্ৰিন্সিপাল ছাৰক কি ৰূপত মই পোৱা নাই আটাইতকৈ দ্বিতীয় বৰ্ষৰ ছাত্ৰৰ ভিতৰত হয়তো মই কিজানি বেছি ক্লজ আছিলোঁ और जिजन व्यक्ति बेसि क्लज থাকে তার ভুল হওয়াটো স্বাভাবিক যদি স্যার ভুল হয়ে থাকে স্যার আপনি মনত না রাখিব আপোনাক এজন পিতৃ হিসাবে আপোনাক এজন দাদা হিসাবে আপোনাক এজন শিক্ষক হিসাবে আপোনাক এজন প্ৰিন্সিপাল হিসাবে আপোনাক এজন বন্ধু হিসাবে বিশেষকৈ বেছি সময় বন্ধু হিসাবে আপোনাক পাই মোৰ জীৱনৰ শ্রেষ্ঠ সময়খিনি আপনার পার করেছো যদি সেই শ্রেষ্ঠ সময়খিনি কোনো ত্রুটি থাকে মোক ক্ষমা করব পাঠক স্যারের আমাক কোৱা কাপলেট কথাষাৰ চিরজীবন মনত থাকিব সঁচাই আমি তাই কাপলেট আছিলো তো হয় এসি মেমৰ তত্ত্বচানৰ কিতাপখন চুরি কৰিব নোৱাৰিলো এইটো দুখ মোৰ থাকি যাব ইয়াত থকা প্ৰথমেই পালো কোনোবাৰ সম্বন্ধ যদি পাইছো মোৰ আটাইতকৈ বেছি সম্বন্ধ মামু বুলি ডাঙৰ সম্বন্ধ এটা পালো মা পালো জীৱনৰ শ্ৰেষ্ঠ সম্পৰ্ক ইয়াতে আহি পালো পাখি কৈছো তোর নানি মোর বড় সরি কবি তোর নানা হলো কারোবার দাদা হলো বহু কিবাই হলো যদি দ্বিতীয় বর্ষৰ কোনোবা ব্যক্তি মোর কোনো কথা কোনো কাৰ্যত ত্ৰুটি পাইছে ক্ষমা কৰিব
বিশেষকৈ তালুকদাৰ ছাৰ আৰু গোলাম মুস্তফা হয়তো কোনো কাৰণত কিবা বিশেষ হেৰি যদি কিবা বেয়া পাই আছে মই আজি সমূহীয়াভাৱে ৰাজহুৱাভাৱে কৈছোঁ মোৰ ফালৰ পৰা আপোনালোকক চৰি কৈছোঁ কাৰণ সেইখিনি কৰিব লগা মোৰ নাছিলে মোৰ কুকাৰমেট থালিমেট ৰুমমেট যাৰ বাবে হয়তো মই আজি ইনস্পাইৰেশ্যন পাইছোঁ মোৰ ইচ্ছা নাছিলে কাৰণ মোক পঢ়া শুনা ভাল নালাগে কথাটো এইবিলাক পঢ়া মোৰ ভাল নালাগে মোক বেলেগ কিতাপ দি পেলাই গোটেই দিন বহাই দিয়ক মই গোটেই দিন বহি থাকিব পাৰোঁ সেই ইণ্টাৰেষ্ট তেখেতে আনি দিয়াৰ বাবে কাৰ নাম লওঁ মনোৰমা পাখি নাছৰিন প্ৰিয়ংকা কুইন বেটি মাধুৰী বা পল্লৱী আদি কৰি যিকেইজনৰ নাম ল'ব নোৱাৰিলোঁ চৰি সকলোৱে যিখিনি ইনস্পাইৰেশ্যন কৰিছে কাৰণ এইখিনি ফ্ৰেছ আছিলে লগতে আৰিফ নিৰ্মল থমাছ গৌতম ইত্যাদি হাজৰি ছাৰৰ পৰা যথেষ্ট উৎসাহ পাইছোঁ বাকী কেইজনৰ পৰা পাইছোঁ আজি মাৰ নাম নলওঁ গতিকে প্ৰথম বৰ্গটো তেনেকুৱা যথেষ্ট যদি মই শিকিব লগা বহুতখিনি শিকিছোঁ একজনৰ নাম পাহৰি আছোঁ কাৰণ তেখেতৰ লগত মই বেছিকৈ সময় আছোঁতো আমাৰ শিৱ ছাৰ আমাৰ ৰফিকুল তেনেকৈ বহুত লালমোহন ছাৰ জীয়াৰক যিমান গালি দিছোঁ তই মনত নাৰাখিবি দে বসুমতাৰী গালিবিলাক মনত নাৰাখিবি কাৰণ দুটা মানুহক বেছিকৈ গালি পাৰিব পাৰিছিলোঁ অহাকালিৰ পৰা ইমান দিন আছিলোঁ এজন ছাত্ৰ মই নিজকে ছাত্ৰ হিচাপে বিলীন কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ মই শিক্ষক হিচাপে নহয় আৰু যাৰ কাৰণে হ'বলা বহুত ফূৰ্তি কৰিব যাওঁতে বা বহুত কথা ক'ব যাওঁতে বহুত কাম কৰিব যাওঁতে অলপ ডিফাৰেঞ্চ দেখা গৈছিল মোক আপোনালোকে অলপ বেলেগ ৰূপত দেখা পাইছিল আজি এটা কাৰণতে দুখ লাগিছে সেই ছাত্ৰ আজিৰ পৰা ষ্টেজৰ পৰা নামাৰ পিছত মই আকৌ সেই টিচাৰৰ ৰোল ল'ব লাগিব অহাকালিৰ পৰা অনুভৱ হ'ব মই আগৰ সেই টিচাৰ গতিকে মই সেই অনুভৱ B.Ed কলেজত কৰিব পৰা খোজা নাছিলোঁ যাৰ কাৰণে হ'বলা অলপ বেলেগ ষ্টাইলত থাকিছিলোঁ এনেকুৱা বহুত স্মৃতি আছে আজি এই সমূহ স্মৃতি ছাৰ বাইদেউসকলৰ পৰা যিখিনি শিকিলোঁ আপোনালোকৰ পৰা যিখিনি শিকিলোঁ এই সকলোখিনি নিশ্চয় বহু কথা শিকিলোঁ মই কাৰণ এটা বস্তু মই জানো যে মই একো নাজানো বুলি শিকাৰ কাৰণে আহিছিলোঁ যাৰ কাৰণে ইয়াতে বহুত শিকিছোঁ আৰু শিকিছোঁ শিকাবলৈ মোৰ পাৰ্থক্য তাতে বেলেগৰ লগত হয়তো শিকাৰ কাৰণে মই শিকা নাই আচলতে শিকাবলৈহে মই শিকিছোঁ সেইখিনি পাৰ্থক্য গতিকে যদি মোৰ পৰাও কোনো দুখ বেদনা কোনোবাই পাই থাকে সকলোৰে ওচৰত ক্ষমা বিচাৰি আজি মোৰ বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ